এতিয়া মোক আহিবলৈ বিচাৰিছো যে আপোনাৰ ফটোখিনি আমি হেয়া কৰাৰ আগত জাস্ট যে your favorite places to shoot আৰু আপুনি বাৰে বাৰে কেনেকুৱা জায়গাত কেলে বিকজ মই দেখিছো আপুনি ফেন্সি বজাৰ জায়গাটোত খুব শুট কৰিছে আৰু ফেন্সি বজাৰ জায়গাটোত মই বহুত শুট কৰিছো সো আই নো মানে যে মই ৰিলেট কৰিব পাৰো বা মই জানো যে তাত সিচুৱেশন কেনেকুৱা হয় বা তাত কি ধৰণৰ সাবজেক্ট পোৱা যায় বা সেই জায়গাটোত লাইটিং কেনেকুৱা আহে কোনটো টাইমত কেনেকুৱা আহে সো মানে ৰিসেন্টলি মই দুটা বেলেগ জায়গাও মই এক্সপ্লোৰ কৰা আৰম্ভ কৰিছো কিন্তু মই এটা কথাই কওঁ যে মই যোৱা কেইবাবাৰো মই অমুক জায়গাটোত গৈছো গতিকে আকৌনো কিয় যাওঁ ইট ইজ এ ৰং এপ্ৰচ পাৰ্টিকুলাৰলি ইন ষ্ট্ৰীট ফটোগ্ৰাফি যিটো ফেমিলিয়াৰ জায়গাৰ প্ৰতি তুমি বেছি ফেমিলিয়াৰ হবা তোমাৰ সাকসেসফুল ফ্ৰেম বা মোমেন্টস পোৱাৰ চান্সেস তোমাৰ কিমানে বেছি হ'ব সো ফেন্সি বজাৰ মই জানো কোনখন দোকানত কি পায় কোনজন সবজি বেপাৰে কি বিক্ৰী কৰে যিখন ফলমূলৰ যিখন তোমাৰ হোলসেল মাৰ্কেট আছে য'ত ট্ৰাক বিলাকে ৰাতিপুৱা কমলা বা আপেল বা যিখিনি ফলমূল আনে যিখিনি আনলোডিং হয় তাত কি ধৰণৰ এক্টিভিটি হয় মই জানো আৰু যিহেতু মই জানো গতিকে I can prepare myself in a better way so যিমানে একটা জায়গাত বাৰে বাৰে গৈ থাকিবা সিমানে তোমাৰ সাকসেসফুল হোৱা পসিবিলিটি বাঢ়ি যায় আৰু সেই কাৰণে একচুয়ালি to be on a funny side ফ্যামিলি মেম্বাৰে ফটোগ্ৰাফাৰ ফ্যামিলিত থাকিলে ফুৰিব যাব বৰ বেয়া পায় সাপোজ মই কলো যে মই অমুক জায়গাটোত ফুৰিব যাম এই যোৱাবাৰো গৈছিলো নহয় কিন্তু মোৰ ইন্টেনশনটো এটোৱে যে মই অলৰেডি যেটো জায়গাটো জানো তাত কি ধৰণৰ মই ফটো পাম বা কি ধৰণৰ মোমেন্টস পাম মোৰ এটা আইডিয়া আছে সো সেকেন্ড টাইম বা থাৰ্ড টাইম যেতিয়া মই যাম তাত মোৰ পসিবিলিটি বেটাৰ হ'ব ৰাইট আৰু ষ্ট্ৰীট ফটোগ্ৰাফিটো এটা এনেকুৱা এটা জনাৰ যদি আমি এটা জায়গাত বাৰে বাৰে যাওঁ এভৰি সিঙ্গল ডে আমি তাত কিবা না কিবা এটা বেলেগ ইন্টাৰেষ্টিং বা নতুন বস্তু এটা পামেই পাম সদায় নতুন মোমেন্টস সদায় নতুন ফ্ৰেম সদায় নতুন বেকগ্ৰাউণ্ড এভৰিথিং নিউ মানে ডাজন্ট ম্যাটাৰ whether the place is same or not ৰাইট একে ফ্ৰেম তুমি সদায় নতুন পাবাই সদায় ভিন্নতা তুমি পাবাই ৰাইট সো এতিয়া দাদা আমি এটা কাম কৰো যেহেতু we are coming towards the end of the interview so we would like to see some of your images and যদি আপুনি তাৰ ওপৰত অকমান every imageত explanation নকৰিলো যদি আপুনি কোনবা কিছুমান বস্তু যত আমি যিখিনি বস্তু ডিসকাস কৰিলো ৰিলেটেড কিছুমান বস্তু আপুনি পইণ্ট আউট কৰিব পাৰে থ্ৰু দ্য ফটোগ্ৰাফছ ঠিক আছে মই এটা স্মল কালেকশন মই ৰেডি কৰি ৰাখিছো মই স্ক্ৰীন শেয়াৰ কৰি আছো yes আপুনি স্ক্ৰীনটো শেয়াৰ কৰিব পাৰে ওকে এইবোৰ আপোনাৰ নাইট ইমেজ কেখন গুটে কেখন ফেন্সি বজাৰৰে হয় সকে ফেন্সি বজাৰ হয় আৰু এইটো হেদিনাৰে ইমেজ আছিলে এইটো ডিএসএলআৰ ইমেজ আচ্ছা নাইট ফটোগ্ৰাফিত এটাই কথা আছে যে নাইট বুলি ক'লে আমি কি বুজো সো ইট ইজ ডাৰ্কনেস আন্ধাৰ কলা সো সেই ক্ষেত্ৰত ক্যামেৰাৰ এক্সপোজাৰ কম্পেনসেশন ইজ ভেৰি ইম্পৰ্টেন্ট I generally prefer to underexpose it by 1 or 2 stops generally if not 3 stops so বহুতে খুদিব পাৰে যে ৰাতিটো কলাই তো ইমান underexpose কৰা যুক্তিটো কি আছে so আমি জানো যে ৰাতি কলা কিন্তু আজিকালি যিবিলাক মডাৰ্ন ক্যামেৰা আছে so মডাৰ্ন ক্যামেৰা বিলাকৰ যেটো অটো ইন্টেলিজেন্স থাকে AI so সেই AI টোৱে ভাবে যে তেওঁলোকে সিনটো ব্ৰাইট কৰি দি পেলাই আমাক হেল্প কৰে হয় so যদি ক্যামেৰা এৰি দিয়া যায় সব ফুল কন্ট্ৰোল এৰি দিয়া যায় তেতিয়ালে they'll give a properly lit image আমাক হেতু নালাগে আমাক ৰাতিৰ সিনটো ৰাতি নিচিনা হ'ব লাগিব তাত আন্ধাৰ থাকিব লাগিব ডাৰ্কনেস থাকিব লাগিব নহলে কি হয় ৰাতি হ'ব so aspect needs to be taken care of আৰু এটা একচুয়ালি বহুত ফটোগ্ৰাফাৰছে মানে এটো ৰাতি শুট কৰিব ভয় খায় বিকজ যে মানে এক্সপোজাৰ কেনেকুৱা আহিব বা আইএসও বুস্ট কৰিব ভয় খায় বা যদিও সাপোজ তেওঁলোকে ক্ৰপ সেন্সৰ বা এন্ট্ৰি লেভেল ডিএসএলআৰ ইউজ কৰি আছে বাট এইটো কথা জানা ইম্পৰ্টেন্ট যে আকো সেম কথাটোই আহি যায় ষ্ট্ৰীটত যে মোমেন্টটো ইম্পৰ্টেন্ট নট দ্য গ্ৰেইনস অৰ এনিথিং no and but the thing is that these modern cameras right this is a crop sensor camera 1.5x normal jibilak Nikonor na Canonor to DX sensor size 1.6 বা 1.5x same মই ইউজ কৰি আছো I use auto ISO আৰু automatic or upper limit to মই completely open কৰি থৈ দিও 3000 ISO 4000 ISO 6000 ISO এখন ফটো 640 ISO তোলা
এখন ফটো and this is one of my most favorite images more birat priya photo ekhon so don't worry about image noise rather it's better to have some image noise rather than destroying an image because of unwanted blur right and jehetu we are mostly concentrating on highlights amak shadow khini ami kolai bicharo karon jehetu rati gotike আৰু নয়েজ বেসিক্যালি তুমি পাবা শ্যাডো এরিয়া যদি আমি শ্যাডো বেসিক্যালি ইউজ কৰিব যাও নয়েজটো বেছি হয় গতিকে আলটিমেটলি এটো ইমান ম্যাটাৰ নকৰে সো ভয় খাবলৈ নালাগে পুৰা অটো আইএসও এৰি দিয়া কোনো কথা নাই খালি শাটাৰ স্পিডটোৰ মিনিমাম শাটাৰ স্পিডটো ডিফাইন কৰি ল'ব লাগে so I preferably keep a minimum shutter speed of 30th of a second or 60th of a second onwards right এখন কমপ্লিটলি এখন আন্ধাৰ পৰিবেশৰ এখন ফটো ছবি আন্ধাৰৰ মাজত বহি দুজন বন্ধুৱে আলাপ কৰি আছে সো ডাৰ্কনেছটো যদি নাথাকে তেতিয়াহলে এখন নাইট ফটো নহয় এইখন যিটো ফিশিং টেকনিকৰ কথা কৈছিলো অলপ আগতে right so এইটো আসলতে এখন মিঠাইৰ দোকান ফেন্সি বজাৰ ফেমাস মিঠাইৰ দোকান শৰ্মা সুইটস বুলা এখন দোকান আছে তাৰ অপজিট সাইড এখন দোকান এখন আছে মিঠাইৰ দোকান এখন তাৰে কিচেনটো এনেকুৱা এখন উইন্ডো এখন আছে তাতে অইলৰ গুটে ড্ৰপলেটস বিলাক আছিল পুৰা আছে হয় একদম এটা মানে ড্ৰিমি এফেক্ট এটা দিছে যদিও মানে সাবজেক্ট পিছফালে মানে আমি এটা আইডিয়া পাইছো যে মানুহবোৰে এখন কিবা এটা দোকানত বা কেৰাহী এটা দেখিব পাই আছো বা কিবা এটা বাট এই অইলৰ এইখিনি মানে এটা এফেক্ট ড্ৰিমি টাইপ এটা এফেক্ট এটা দিছে মোটামুটি মই হাফ এন আৱাৰ মই আই ষ্টেড দেয়াৰ I took multiple shots and eventually I selected one of the shots as the better of the others so this is an example of fishing this is Ganeshguri so there is one center of attention that sabji bikri kora ejon manu bohi ase tate sabji wala ejon baki there are movement there are leading lines right so আৰু এটা কথা ৰাতি যেতিয়া শুট কৰা যায় তেতিয়া হলে বহু সময়ত আমি ডিসাইসিভ মোমেন্টটো অকমান কম্প্ৰমাইজ কৰিবলগীয়া হয় কাৰণ ৰাতি মোমেন্ট দেখা পোৱাটো অলপমান কঠিন কাৰণ চাৰিফালে অন্ধকাৰ চাৰিফালে অন্ধকাৰ জাগাই লাইট পাবা ষ্ট্ৰীট লাইট যত আছে তাতে অলপ পোহৰ আছে যত দোকান আছে তাতে পোহৰ আছে অকেজনলি গাড়ী এখন পাৰ হলে হেডলাইটৰ পোহৰ পাবা তেনে ধৰণৰ কথা যত মোমেন্টস দেখা পোৱাটো অকমান অসুবিধা ইম্পসিবল বুলি মই নকওঁ ফৰ এক্সাম্পল আই হ্যাভ সাৰ্টেন মোমেন্ট ইট ইজ ইয়াতে এখন ডিসাইসিভ মোমেন্ট এটা আছে মই ভাবো ৰিক্সাৱালাজনৰ মই ফটো তুলিছিলো দ্য মোমেন্ট হি স লুকড এট ওয়ান ডাইৰেকশন এইটো এটা আপোনাৰ কিউৰিওসিটি এটা হেয়া কৰে যে মানুহজনে হঠাৎ এনেকুৱা লুক এটা দি পেলাই হেপিনেস চাইছে কি আছে হেপিনেস কিয় চাইছে প্লাস ৰাতিটো এপাৰ্চাৰ একদম খোলা থাকে 1.4 নে 1.8 মান আছিল এখন যিমান দূৰ মোৰ আছে প্ৰবাবলি মই এখন 25 mm দি তুলিছিলো সো ব্যাকগ্ৰাউণ্ডৰ ব্লাৰ লগতে the lights the overall ambience that attracted me আৰু পিছুৱাই যাওঁ এইখন ফটোত ৰাতি হলে এটা ডিসাইসিভ মোমেন্ট এটা আছে হয় so সব সময়তে তুমি নাপাবা কিন্তু অকেজনালি ইউ মই দাদা আপুনি যদি এবাৰ গণেশগুৰি ফটোখনলৈ এবাৰ আহি পেলাই ৰখে মই তাত এটা বস্তু মানে ক'বলৈ বিচাৰিছো যে আপুনি যেনেকৈ ক'লে যে ৰাতি যদি শুট কৰি আছে ডিসাইসিভ মোমেন্ট পোৱা দিগদাৰ ইয়াৰ আগৰখন এইখন এতিয়া আৰু এটা কথা হয় যে ষ্ট্ৰীট ফটোগ্ৰাফিত নট এভৰি টাইম উই শ্ব' ডিসাইসিভ মোমেন্ট কেতিয়াবা এটা বস্তু ইম্পৰ্টেণ্ট যে আমি সেন্স অফ আ প্লেচ এতিয়া যদি যোন মানুহে গণেশগুৰি জায়গাটো চিনি পায় বা যোনে আশে পাশে থাকে এই ফটোখন দেখিলে দে উইল অটোমেটিক্যালি নো দ্যাট দিস পিকচাৰ ইজ টেকেন ইন গণেশগুৰি তো সেন্স অফ আ প্লেচ দেখুৱাটো বহুত দিব যে আৰু বা এই মাৰ্কেটটোত গ'লে কি ধৰণৰ এনভাইৰনমেন্ট পোৱা যাব বা ফ্লাইঅভাৰখন আছে বা ফুটপাথৰ এনেকৈ মানুহে চব্জি বিক্ৰী কৰে exactly activities the moments of public on the streets publicly for moments right এটা নাই বুলি কলো এটা এক ধৰণৰ মোমেন্ট ষ্টিল মই ভাবো এটা আছে কাৰণ লেফট কৰ্নাৰ যেতিয়া এটা ড্ৰাম এটা লৈ পেলাই যেতিয়া সাইকেলখন যেতিয়া সোমালে ফ্ৰেমৰ ভিতৰত
So instinctively মই shoot কৰিছিলো এই মোমেন্টটো মই বহু সময়ৰ পৰা shoot কৰি আছো কেবাটাও frame লৈছো but I felt that the lower left corner was empty অকমান negative space এটা আছিলে so পিছফালৰ পৰা সাইকেলৰ ৰিংটো খুনিলো দেখিলো যে সাইকেলখন আহি আছে so my instinct told me that I must wait and allow the cycle that cycle guy to enter into the frame so that element filled up that vacant unnecessary vacant space so eventually so moment eta tatu ase so it was the decisive moment in my opinion so this is yet another one of my favorite images eyes of darkness বহুত mystery এটা আছে ফটোখনত যে মানে মানুহজনে হেড কিয় পিন্ধি আছে বা অকমান ফেসত লাইট পৰি আছে কিয় এনেকে চাই আছে কিবা এটা কিউৰিওসিটি বা মিস্ট্ৰি এটা আছে মানুহজনৰ ইন্টেনশনটো কি নেক্সট মুহূৰ্তত কি কৰিব মানুহজনে আই ডোন্ট নো মই নাজানো কিন্তু so night street photography is all about creating curiosity and mystery right what if কি হ'ব কি হ'বলৈ গৈ আছে we don't know কাৰণ গুটেখিনি চাৰিওফালে আন্ধাৰ so that's why night street photography is such fun I always enjoy মই খুব ভাল পাওঁ নাইটত কাম কৰি পেলাই okay তাকে মোৰ এখিনি আছিল নাইটৰ কালেকচন মই ৰেডি কৰি থৈছিলো yes okay প্ৰজেক্টৰ ফোল্ডাৰটো কিবা এটা প্ৰবলেম হ'ল মোৰ সেইকাৰণে প্ৰজেক্টখন মই এটা কমিউনিটি ফিশিংৰ ওপৰত মই এটা প্ৰজেক্ট কৰিছিলো হেতু কৰি আনিছিলো সাকে মোৰ কিবা এটা কালেকচনৰ প্ৰবলেম আছে ফুল খোৱা নাই গতিকে ইয়াতে মোৰ মাল্টিপল ডিফাৰেন্ট টাইপস অফ মোৰ এটা মিক্স কালেকচন এটা আছে হেতু মই কুইকলি মই দেখাইছো so juxtaposition colors moments okay so different layers ফ্ৰন্টত দুগৰাকী মহিলা আছে তাৰ পিছত পাহাৰৰ লেয়াৰটো আছে আৰু এই দূৰত মানুহ এজনে কিবা এটা কুদাল বা এনেকুৱা টাইপ বস্তু এটা ইউজ কৰি আছে yes কুদালেদি মাটি কাটি আছিলে that is intentional absolutely intentional I waited for him to raise his instrument and then I clicked it তাৰ ওপৰত পাহাৰখিনি আছে ব্যাকগ্ৰাউণ্ডত so যেতিয়া এটা সিন এটা যেটো আমি যেতিয়া সিনটো ওয়ার্কআপ কৰো সিনটো ওয়ার্ক কৰো তেতিয়ালে সিনটোৰ গুটে কি লেয়াৰস হ'ব পাৰে তাতে কি এলিমেন্টস থাকিব পাৰে কোনখিনি এলিমেন্টস আমি ফ্ৰেমত ইনক্লুড কৰিম কোনখিনি এক্সক্লুড কৰিম so you have to decide it consciously right আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে অনুভৱৰ পিছত হেতু ইমপ্ৰুভ হয় যে আমি অকল সাবজেক্টটো ভিউ ফাইন্ডাৰ দি চাও বা এলসিডি তে আমি সাবজেক্টটো চাও ফ্ৰেমৰ কৰ্নাৰ কেটা আমি ইগনোৰ কৰো কৰ্নাৰত কি সোমাই আছে হয় গতিকে সেইখিনি অকমান এৱেৰ হোৱাটো খুব জৰুৰী যে অকল নিজৰ মেইন সাবজেক্টৱে নহয় সাৰাউন্ডিংছত কি হৈ আছে কিবা ডিস্ট্ৰাক্টিং এলিমেন্টস আছে নেকি হয় সো আৰু এই মোমেন্টত লাইটটো বৰ ধুনীয়া আছিল সানৰাইজ হৈছিল সেইখিনি সময়ত হয় পানী খাইটিৰ এটা ইটাৰ ফ্যাক্টৰি ব্ৰিক ফ্যাক্টৰি এখন মোৰ বহুত পুৰণা ফটো আৰু ওয়ান অফ মাই মোস্ট ফেভাৰিট ফটো চেৰাপুঞ্জিৰ ফটো এখন absolutely gorgeous light এখন Canon G7XD তোলা আছিল ইয়াত মানে কিবা এটা ফটোখন চালে মানে এটা মানে সুডিং মানে আই প্লিজিং এটা বস্তু দেখিবলৈ পোৱা গৈছে যে মানে ইমান ধুনীয়াকে লাইট পৰি আছে প্লাস দা ব্যাকগ্ৰাউণ্ডৰ যে স্কাই কালাৰ আৰু ৰেডস আছে ব্লুজ আছে ইয়াত স্কিন কালাৰটো ইমান ধুনীয়াকে লাইটৰ কাৰণে ওলাইছে আৰু চাব গলে I have not followed any rule ইয়াত কোনো rule of proper particularly একদম স্পেসিফিক্যালি নাই what is there is a moment যত যিটো শিকুৱে দৌৰি আছে সেই দৌৰি থকা শিকুটোৱে এটা মুহূৰ্তৰ কাৰণে আই কন্টাক্ট এটা আই কন্টাক্ট হৈছিলে মুহূৰ্তটো ঘূৰাই পেলাই চাইছিলে so multiple frames to লিছিলো then I found this was the best frame exactly maybe এইটো আই কন্টাক্ট যদি নহল হয় তেতিয়া হলে এই ফটোখন হিমান ইম্প্যাক্টফুল নহল হয় যদিও কালাৰস এন্ড এভৰিথিং ভাল আছিল maybe again juxtaposition main subject it is very bright আৰু ক্যামেৰাৰ ওচৰত আছিল কাৰণে মানে কুৱলিয়ে বেছি এফেক্ট কৰিব পৰা নাই ক্যামেৰাৰ ওচৰত আছিল
দূৰৰ সাবজেক্ট কিটা কুৱলীৰ মাজত অলপমান অবস্কিউৰ হৈ আছে so basically it's a triangular composition main subjector ওপৰত আৰু এজন মানুহ তাতে বহি আছে আৰু এটা ফিগাৰ আছে so basically এটা triangular মাজত triangle right triangle এটা কানেকশন বনিছে আমি আমাৰ চকুটো যোনফালে গৈছে আমি প্ৰত্যেকবাৰে এটা এটা সাবজেক্টৰ আমাৰ চকুটো এবাৰ এবাৰ ষ্টপ হৈছে আৰু প্লাস যোনটো মুড এটা যোনটো ক্ৰিয়েট হৈছে বিকজ অফ দা ফগ হয় হয় নো ডাউট কালাৰফুল সাবজেক্টৰ প্ৰতি চকুৰ আকৰ্ষণটো বেছি হ'ব কিন্তু because of the triangular focus point automatically the eye will move around the frame চকুটো ঘূৰিব right এখন ইয়াতে এটা ডিসাইসিভ মোমেন্ট এটা আছে মহিলা কেগৰাকী ঠাণ্ডাতে জুবকা মাৰি বহি আছিল এইটো হৈছে স্মিথ বুলি এখন গাঁও আছে মেঘালয় স্মিথ বুলি আছিল তাতে জুবকা মাৰি বহি আছিল মই কেমেৰাটো ডাঙৰ লগে লগে দুইগৰাকী মহিলা জাপ মাৰি উঠিলে সো ঠিক সেইখিনি সময়তে তেওঁলোকে নিজৰ সেই মূৰত লৈ থোৱা কাপোৰখিনি গুচাব ধৰোতেই মই ফ্ৰেমটো ক্লিক কৰিছিলো so that was an interesting moment one of my favorite images colorful color আছে যথেষ্টখিনি আৰু ইনফেক্ট মেঘালয়ত গলে কালাৰ পোৱা যায় বৰ সুন্দৰ কালাৰ পোৱা যায় বেসিক্যালি আই এম এ কনসাৰ অফ কালাৰ মই ব্ল্যাক এন্ড হোৱাইটতকৈ কালাৰ বেছি ভাল পাওঁ right so again juxtaposition as well as layers right lights early morning one of my most favorite images Punapurat tula ekon Punapurar gaot বহুত ধুনিয়া এটা ফিল আহিছে হয় ঠাণ্ডা দিন আছিল উইন্টার্স বুলি মানে দেখিলে কব পাৰি যে এখন উইন্টার্সৰ ফটো exactly so expression দিতে কেজনো expression gestures street photography one of the most important ingredient আৰু একেবাৰে খুফালৰ থকা শিশুটোৰ মুখৰ এক্সপ্ৰেছন সারপ্রাইজিং কিবা এটা surprising moment eta kiba eta asorit kiba eta দেখা পাইছে so that was the decisive moment so hetuye decisive moment boli koribo para logote color contrast lights hebur those are additional elements right minimalism boli ami jitu kau so ekhinte moi kobo bisaru je minimalismor concept tur upor eta abuse cholise at the moment everybody wants to do minimalism photographs so minimalismor namot pai thake tule কিন্তু মিনিমালিজম হলেও বেসিক কনসেপ্ট অফ ফটোগ্রাফিৰ কেটো একো ভিন্ন বস্তু নহয় তাতো মিনিমালিস্ট ফটোগ্রাফ এখনেও অ্যাটেনশন গ্র্যাব কৰিব লাগিব এটা মোমেন্ট এটা দিব পাৰিব লাগিব সো অকল এটাই ডিফারেন্স যে এলিমেন্টস কম আছে খুব এটা বা দুটা এলিমেন্টস আছে এটো কাৰণে আমি মিনিমাল বুলি কওঁ হয় সেই কাৰণে মিনিমাল বুলি কওঁ বাট ইট হ্যাজ টু বি এ হোলসাম ইমেজ right exactly just like any other photograph it has to be a wholesome image ta wholesome feeling দিব লাগিব হয় এটা এখন ইমেজত যদি আপুনি যেনেকৈ কৈছে মিনিমালিস্টিক ইমেজ আৰু এটা টাইপত যদি আমি চাব যাও ইট ইজ অলসো শোয়িং দ্য স্কেল অফ দ্য প্লেস এটা যদি আমি ফটোখন চাও যে ব্ৰহ্মপুত্ৰখন ইমান ভাস্ট ইমান হেয়া আৰু তাত নাওখন বা মানুহজন কিমান সৰু the scale of the place to গম পাব পৰা যায় এই ইমেজখন চালে scale of the place plus colors আৰু again I broke the rules you can see I broke the rules কাৰণ rule of third বুলি কলে generally আমি শিশুজনে ফটোখনৰ বাহিৰৰ পিনে চাই আছে exactly গতিকে চাব লাগিলে মই ফটোখনৰ সোঁফালে বেছি স্পেচ ৰাখিব লাগিছিল হয় কিন্তু I did the opposite so it was intentional my instinct told me that on this occasion it is justified so I did it okay great again decisive moment gossip gestures physical gestures expression আছে lifeless মূৰ্তি নিচিনা স্মাইল আছে right yes moment এটা আছে so that is very important different layers different juxtaposition colors all of quickly go so again just juxtaposition right this is one of my favorite মোৰ বৰ ভাল লাগে এখন ফটো so layers ইয়াতো layers আছে ফ্ৰণ্টত কালাৰৰ layers আছে মাজতে মেইন সাবজেক্ট এলিমেন্ট
বিমূৰ্ত এটা মোমেন্ট এটা Right. হয়তো কাস্টমাৰ পোৱা নাই, কোনো অহা নাই, ৰৈ আছে বেচেৰাটো। এইখন ফটোৰ ৰিলেটেড আপোনাক এটা মই কুইকলি কুৱেশ্যন এটা সুধিব বিচাৰিছো যে বহুত সময়ত বহুত ফটোগ্ৰাফাৰ্ছৰ এটা কনফিউজন হয় যে হৰাইজন্টেল আৰু ভাৰ্টিকেল when should মানে হেতু কেনেকৈ ডিসাইড কৰিব বহুতে কনফিউজ হৈ থাকে যে বহুতে গোটেইখিনি ভাৰ্টিকেলে তুলি দিয়ে বা বহুতে হৰাইজন্টেল তুলি দিয়ে বা ডিসাইড কৰিব টান হয় যে এইটো মোমেন্টত মই কি কৰো এতিয়া। প্ৰথম কথা আছে যদি আমি ষ্ট্ৰীট ফটোগ্ৰাফিৰ ইতিহাসত যাওঁ এটা সময়ত ভাৰ্টিকেল ফ্ৰেম একেবাৰে বেণ্ডে আছিলে। কোনোবাই ভাৰ্টিকেল ফ্ৰেমত যদি তোলে বা কালাৰত যদি তোলে হি অৰ শি ৱাজ ক্ৰিটিচাইজ হৰিবলি। সো সময় সলনি হৈছে, আজিকালি হৰাইজন্টেল বা ভাৰ্টিকেল বুলি কোনো কথা নাই। কথাটো হৈছে ডিপেণ্ড কৰে এলিমেণ্ট কেইটা কোনটো ফ্ৰেমত বেছি ভালকে ফ্ৰেমটো ফিল আপ কৰে বা ফ্ৰেমটো জাষ্টিফাই কৰে। যদি হৰাইজন্টেলত মই তুলিলোহেঁতেন হয়তো আৰু অলপমান দূৰৰ পৰা তুলিব লাগিছিল বা হয়তো আৰু দূৰৰ পৰা তুলিলোহেঁতেন, কাৰণ তেতিয়া গোটেই ভাৰ্টিকেল হেৰি মানুহকেইটা হয়তো নাহিলেহেঁতেন মোৰ ছাবজেক্টখিনি, কিন্তু তেতিয়া হয়তো মোৰ এমটি স্পেচ থাকিলে। গতিকে এইটো তুমি নিজে ডিচাইড কৰিব লাগিব যে তোমাক সেই এমটি স্পেচটো লাগে নে নালাগে। বা হৰাইজন্টেলে ফ্ৰেমটো জাষ্টিফাই কৰিব পাৰিব নে ভাৰ্টিকেলে জাষ্টিফাই কৰিব পাৰিব। সো বেসিক্যালি ইট ইজ এন ইনষ্টিংটিভ ডিসিশন। হয়, হেতু মানে একদম আপোনাৰ মোমেন্টত আহিব লাগিব। হেতু যদি কনফিউজ হৈ থাকে আপোনাৰ মেইন মোমেন্ট মিস হৈ যাব। Yes. আৰু যদি ডাউট আছে ইউ ট্রাই বোথ সি হোয়াট ওয়ার্কস ফর ইউ। Okay, fine. Again, juxtaposition, foreground subject, background subject. There is a leading এখন ব্ৰহ্মপুত্ৰ পাৰ, ৰাইট। এখন ফটো দেখিছো মই, এখন লাইক একচন বুলি কওঁ। হয়, আৰু যোনটো একচন হৈ আছে সেইটোৱে তাত মানে মেইন মোমেন্টটো হয় যে দ্য ফ্লাইং বয় আৰু তাতে তাৰ ওপৰত ব্ৰাইট য়েলো কালাৰ পিন্ধি আছে। এণ্ড তলত এজন ল'ৰাই ষ্ট্ৰেচ কৰি আছে, পিছফালে মানুহ এজনে চাই আছে যে এওঁলোকে কি কৰি আছে। সেই মানুহকেইজন নাথাকিলে মোৰ এমটি স্পেচ এটা থাকিলহেঁতেন তাতে। So I was lucky. Street photography luck বহুত ইম্পৰ্টেণ্ট, ইট মেটাৰ্ছ। ৰাইট। আৰু এটা কথা যে এতিয়া সাপোজ মেবি বহুতে ক'ব পাৰে যে আপোনাৰ পিছফালৰ মূৰ্তিটো কমপ্লিটলি আহিলে আৰু বেটাৰ হ'ল হয়, বাট ইফ আই সি দিছ ফটোগ্ৰাফ দেন মোৰ কাৰণে অবভিয়াছলি মেবি হ'ল হয়, বাট মোৰ কাৰণে এতিয়া সেইটো বস্তু দেট ইজ নট মাই প্ৰাইম চাবজেক্ট। চ' মোৰ প্ৰাইম চাবজেক্টটো যদি একশ্যনত আছে আৰু একশ্যনটোৱে যদি মোক ইম্পেক্ট কৰিব পাৰিছে বা মই ৰখিছো ফটোখন চাবলৈ, দেন দেট ইজ এনাফ ফৰ মি। চাগে আৰু অলপ হয়তো ফ্ৰেমত আছে, কাৰণ যিটো মই স্ক্ৰীন শ্বেয়াৰ কৰিছো ইয়াৰে বৰ্ডাৰটো অলপমান হেৰি হৈ আছে। হয়। যিটো এটা গ্ৰীণ লাইন থাকে, মই ইয়াকে আৰু ওপৰলৈ লৈ যাব পৰা নাই। এতিয়া দেখিছানে? ৰবা, নাই নাযায়। স্ক্ৰীন শ্বেয়াৰিঙৰ এটা হেৰি। বাট দেট ইজ অলসো ফাইন। মানে সেইটোৱে মোক মানে আপুনি যোনটো এইটো কথাটো এতিয়াৰ পৰা কৈছে যে মানে টেকনিকেলি আপুনি যদি ইমান বেছিকে টেকনিকেলিটিজৰ ভিতৰত বেছিকে সোমাই যায়, দেন ইউ উইল মিছ দ্য মোমেন্ট। Yes. But at the same time, knowing the technicality is also important. যিটো তুমি কৰিবা গৈছা বা যিটো কৰি আছা, it has to be deliberate. Right, deliberate, yes. তুমি জানি কৰিছা নে অজানিতে কিবা এটা হৈ গৈছে? সেইটো কথাই আমি আগতে পাতিছিলো যে মিষ্টেকত মানে আমি ডেলিবাৰেটলি কৰিছো নে মিষ্টেকত কৰি আমি সেইটো জাষ্টিফাই কৰিব ট্ৰাই কৰিছো। হয়। Again, হোলি, মোৰ ৰিসেন্ট হোলিৰ সিৰিজটোৰ ওৱান অফ দ্য ফিউ। হয়, এইখনত তেনেকে আমি দেখাব পাৰিছো যোনটো লেফট সাইডত ল'ৰাজন আছে, ইউ আৰ শ্বয়িং হাফ অফ হিজ ফেচ, বাট যোনটো চকু আই কন্টেক্ট হৈছে এইটো মানে আপুনি গোটেই ফেচটো নেদেখুৱাকে যোনটো আই কন্টেক্ট হৈছে সেইখিনি যিখিনি ইম্পেক্ট ক্ৰিয়েট কৰিছে। সো ইটস নট নেচেসাৰি কি ইউ হেভ টু শ্ব এভৰিথিং, গোটেইখিনি আপুনি ফুল দেখাবই লাগিব বা এনেকুৱা। Exactly. And interestingly, এখন ফটোত বেছি ক্ৰপ নাই। মই মানে ৰিকম্পোজ কৰিবৰ কাৰণে বেছি ক্ৰপ কৰা নাই। সো পাৰ্টিকুলাৰলি কাষৰ ল'ৰাজনটো একেবাৰে ক্ৰপ নাই। মই ৰাইট কৰ্নাৰৰ পৰা অকমান 10% মেক্সিমাম, তাতকে মই বেছি ক্ৰপ কৰা নাই ফটো। সো আৰু ইয়াতে এটা স্পন্টেনিয়াছ মোমেন্ট আছে, মানুহ দুজনে নিজৰ বাৰ্তালাপৰ মাজত বিভোৰ হৈ আছে। এটা candid moment, and at the same time the eye contact of the boy gives an attitude to the image, life to the image. So এইটো এটা কন্ট্ৰভাৰ্সি দেই, ওয়ার্ল্ড ওয়াইড কন্ট্ৰভাৰ্সি, ইটস এ নেভাৰ এন্ডিং কন্ট্ৰভাৰ্সি যে ষ্ট্ৰীট ফটোগ্ৰাফি সদায় ক্যান্ডিডে হ'ব লাগে এনে নন ক্যান্ডিডো হয়। সো এখন ফটোগ্ৰাফাৰ দুইটা এলিমেন্টে আছে,
So other than the boy, all other elements are candid. Right. Kuno gom poa nai je moi photokhon tulilo. But the boy, Right. that boy knows I was taking his picture. So eventually everything is a matter of perception and whether the image is able to justify the moment. That is important. Right. But মানে মই এটো ফিল কৰো বা মই এটো প্ৰেক্টিস কৰো যে ক্যান্ডিডনেছৰ যেতিয়া আমি কথা পাতো মোৰ কাৰণে এটো এনেকুৱা নহয় যে সাবজেক্টটোৱে গম নোপোৱাকে মই তোলাটো মোৰ কাৰণে ক্যান্ডিড the subject might know বা that I am taking his picture but মই যাতে মোমেন্টটো নিজে একো অল্টাৰ কৰা নাই that is candid to me যে মই একো নিজে নিজৰ পৰা একো অল্টাৰ কৰা নাই then that is purely candid. As far as possible avoid talking to your subject. Right. মানে হেতু মই বহুত ভিডিওটো কৈছো যে কথা যেতিয়া আমি পাতা স্টার্ট কৰি দিও মানে তেতিয়া হলে কি হয় যে আমি মানে মোমেন্টত মানে আমি এটা হেয়া ক্ৰিয়েট কৰি আছো of course you can talk to your subject but first take the picture then talk to your subject. আৰু কিছুমান সাবজেক্ট আছে যিবিলাক খুব ফ্ৰেন্ডলি হয়. Right. Even if you talk to them they remain natural. Right. So instinctively তুমি বুজি পাব লাগিব সিচুয়েশনটো যে whether this particular subject is receptive to a discussion or not. Right. বা মই নিজৰ এটা মই কেনেকুৱা প্ৰেক্টিস কৰো যে যদি কেতিয়াবা যেনেকৈ আপুনি ক'লে ফ্ৰেন্ডলি সাবজেক্ট ধৰক কথা পাতি আছে সেই মোমেন্টত মই কেনেকৈ ডিল কৰো যে I keep talking to them but I never remove the camera from my eye. I keep it মই কথাও পাতি আছো I keep the interaction on but at the same time যদি সেই ইন্টাৰেকশনটোৰ মাজতো যদি I can capture one that particular candid moment সেই মানুহৰ ইন্টাৰেকশনৰ লগত then I take it মানে মই কথা পাতি থাকো আৰু এইটো মই এনেকুৱা ফলো কৰো মানে. Yes. Right. মোৰ নিজৰ পাৰ্সোনাল ফেভাৰিট ফটো এখন সনকা যিখন গাঁও আছে হয় এখন একচুয়ালি মই তেতিয়া ফটোগ্ৰাফি ক্লাব অফ আসামত আছিলো বহুত বছৰ আগৰ কথা তেতিয়া মই 2015 ৰ ফটো. ওকে. সো তেতিয়া সনকাখন ইমান ফেমাস নাছিলে প্ৰবাবলি নাছিলে আমিয়ে প্ৰথম ওয়ার্কশপ এটা কৰিছিল নেকি তাতে তাৰ পিছতে সবে জনাজাত হল যে ইমান ধুনীয়া সুন্দৰ জায়গা এখন গুৱাহাটীৰ ওচৰতে আছে তাৰ পিছত ৰিজৰ্ট সব মানুহ যোৱা ষ্টাৰ্ট কৰিলে হয় এতিয়াতো সব হল এতিয়া তাৰ সেই প্ৰাকৃতিক সৌন্দৰ্য এতিয়া নাই মোটামুটি তথাপি এইজন তেতিয়া তোলা again juxtaposition. This is an extreme example of juxtaposition. আৰু প্লাস এইখন ইমেজৰ থ্ৰুদি মানে ভিউয়াৰ্সে গম পাব যে মানে আমি যে ক্লোজ যোৱা কথা পাতো ইন স্ট্রিট আমি যে ক্লোজ সাবজেক্টৰ ক্লোজ যোৱা কথা পাতো আমি এটো মিন কৰো যে যেতিয়া আমি ক্লোজ যাও সাবজেক্টৰ আমি মানে নিজকে সেই মোমেন্টটো প্ৰেজেন্ট কৰোৱে যেতিয়া ভিউয়াৰ জনে চাই সেই ভিউয়াৰজনেও ফিল কৰে যে সেই মোমেন্টটো আছে এতিয়া যেতিয়া মই এই ফটোখন চাও এই মানুহজন ইমান ক্লোজ আছে যে ইটস লাইক হি ইজ লুকিং ইনটু মি. Exactly. So এখন জুম লেন্স দি দূৰৰ পৰা তুলিলে এই ইফেক্টটো কেতিয়াও নোপোৱা ইম্পসিবল এই ইফেক্টটো কেতিয়াও নহয়. So if we are not good enough we are not close enough. Right, exactly. এইটো আপোনাৰ হেয়াই কৈছিল নেকি ডেভিড ব্ৰুচ গিল্ডনে কৈছিল নেকি? হয়, exactly. Right. ব্ৰুচ গিল্ডন. Yes. Again ব্ৰুচ গিল্ডনৰ কথা কৈছো যেতিয়া one of my influences যৰ পৰা মই ফ্ল্যাশ ষ্টাৰ্ট কৰিলো ষ্ট্ৰিটত ইউজ কৰা মই ইমান ষ্টাডি কৰিলো তেওঁৰ কাম আৰু তেতিয়াৰ পৰা মই ইনফ্লুয়েন্স হৈ পেলাই মানে মই ফ্ল্যাশ ইউজ কৰা ষ্টাৰ্ট কৰিলো যে ক্লোজ একদম ক্লোজলি ফ্ল্যাশ তেওঁ যেনেকৈ ইউজ কৰে ভেৰি এক্সট্ৰিমলি ক্লোজ. Yes. এখন স্মিটৰ আছিলে এখন নৰ্থ গুৱাহাটীৰ এটা জায়গা আছিলে এক্স্যাক্টলি মই পাহৰিলো. ড্ৰামাটিক ক্লাউডছ বিউটিফুল weather. বুকাৰ মাজত লৰাজনে সাইকেলখন দাঙি লৈ গৈ আছে পিছফালে আৰু এজন মানুহ আছে. সো ইয়াতে মুভমেন্ট আছে ফটোখনত there is a direction and there is a direction of movement and colors and tones. That's all. এখন বহুত পুৰণা ৰাণীৰ পাথৰ কুঁৱৰীৰ ফটো আছিলে শিল ভাঙা পাথৰ কুঁৱৰীৰ ফটো আছিলে. I included those elements that round and vertical elements in the photo. So try to balance out the things. Right. Subject to ekdom tolot place ase. হয় আৰু গোটেই শিলৰ গুড়াৰ ধুলিৰ কাৰণে গোটেই ফ্ৰেমটো মোটামুটি এটা মনোক্ৰোমেটিক এটা এফেক্ট আহিছে 7 except the clothes of the subject. Right. এখন
কোভিডৰ পিনে যাওঁতে তুলিছিল চাগে বহুত বছৰ আগৰ কথা এখন ফেঞ্চি বজাৰ এখন ফটো এগেইন জেক্সটাপজিশন টিপিক্যাল ফেঞ্চি বজাৰ যদি যাওঁ আমি যদি যোনে যায় আৰু দেখিছে এনেকুৱা এই মানে এই স্পটটো বা এইখিনি জায়গাত মানে দে উইল নো দ্যাট ইয়াত মানে এনেকুৱা আৰু এই এনেকুৱা সিচুৱেশনত মানে এই সিনটো যোনটো হয় য'ত শেভিং আৰু চুলি কাটা হয় এই সিনটোত মই এনেকে মই এভৰি টাইম যাওঁ আই মানে বস্তু একেখিনিকে হৈ থাকে তাতে কিন্তু মোমেন্ট সদায় বেলেগ বেলেগ পাওঁ মোমেন্ট সদায় বেলেগ বেলেগ আৰু টু এড টু দ্যাট ফটোগ্ৰাফি জেনাৰেলি আমি গোটেই ডেপটো দেখাব বিচাৰো বেকগ্ৰাউণ্ডত কি হৈ আছে মিডগ্ৰাউণ্ডত কি হৈ আছে ফৰগ্ৰাউণ্ডত কি হৈ আছে তাৰ কাৰণে আমি হাইপাৰ ফকেল ডিসটেন্সত ফোকাস কৰিবলগীয়া হয় এপাৰচাৰ সৰু থাকে f8 অনৱাৰ্ডছ থাকে ইয়াত বাৰু এপাৰচাৰ f4 আছিলে কাৰণ মই G7XD তুলিছিলো স্মল সেন্সৰ গতিকে ক্ৰপ ফেক্টৰৰ কাৰণে মই ডেপ বেছি পাইছো তাতে কিন্তু যদি মই যিকোনো DSLR বা মিৰৰলেছ তুলিলোহেঁতেন তেতিয়াহ'লে মোৰ এপাৰচাৰটো আৰু সৰু লাগিলেহেঁতেন so it is an example of multiple layers of subject in a frame মানে often কবলে ট্ৰাই কৰো যে যেতিয়া আমি মানে গোটেই ডেপটো দেখাব ট্ৰাই কৰো সো মানে একচুয়ালি এটা ট্রেন্ড আছে যে মানুহ পিপল লাইক মানে ব্লাইন্ডলি ফলো শ্যালো ডেপথ অফ ফিল্ড যে ফটোত শ্যালো ডেপথ অফ ফিল্ড থাকিবই লাগিব বাট হোৱাট আই টেল কি এবাৰ আপুনি ট্ৰাই কৰি চাওক টু শো গ্ৰেটাৰ ডেপথ অফ ফিল্ড f8 বা f8 or higher shoot কৰক দেন that becomes a challenge for that person who has never shot like মানে f2 বা f4 ৰ ওপৰত শুটে কৰা নাই তেতিয়া সেই মানুহৰ কাৰণে এটা চ্যালেঞ্জ আহি যায় যে এতিয়া মই গোটেইখিনি মোৰ শাৰ্প আহি গ'ল এতিয়া মই কি ইনক্লুড কৰো বা কি এক্সক্লুড কৰো ফ্ৰেমটোৰ পৰা so তেনেকুৱা ধৰণৰ যদি ভিউৱাৰে এট দি মোমেন্ট ইন্টাৰভিউটো চাই আছে মই সাজেষ্ট কৰিম গো টু ইউটিউব ফাইন্ড হাউ টু ফোকাস এট হাইপাৰ ফোকেল ডিসটেন্স বহুত ভিডিঅ' পাব দে উইল গেট এ বেসিক আইডিয়া কাৰণ এট দি মোমেন্ট আকৌ হাইপাৰ ফোকেল ডিসটেন্স এক্সপ্লেইন কৰাটো এইটো ইন্টাৰভিউৰ কাৰণে পসিবল নহব ৰাইট so হেতু চাই ললে জানিব পাৰিব হয় again different layers হয় এইটো জায়গাৰ কথাই আপুনি কৈছিলে নেকি মই কৈছিলো এটো ভৰলুমু হয় ভৰলুমু এখন one of my favorite images fancy bazaar I was attracted to color আৰু একদম কালাৰস এটা বহুত ডমিনেট হৈ আছে হয় এটা ড্ৰিমি এফেক্ট এটা আছে ফটোখনত again a candid moment এখন completely 100% candid 100% candid moment আৰু এইটো এটা যেনেকে আপুনি ইয়াত পোষ্টাৰখনৰ ইউজ কৰিছে সো এইটো এটা বহুত মানে যে মানুহে বহুত টাইম এইটো ইগনোৰ কৰে যে বা হেয়া কৰিব ট্ৰাই কৰে যে এইটো বস্তু মোৰ ফ্ৰেমত আহি গ'ল মই এইটো বস্তু কেনেকৈ পোষ্টাৰখন ইউজ কৰিছো হয় আৰু সাইডৰ সাইকেলৰ টায়াৰৰ আধা মই ইউজ কৰিছো আৰু পিছফালৰ দৰজাখনো মই ইউজ কৰিছো হয় সো মানে ওপেন টু মানে আপুনি হেয়া থাকিব লাগিব যে আমি কি বস্তু মানে এলিমেন্ট কি আৰু এড কৰিব পাৰো যাতে আমাৰ ফ্ৰেমটোত আৰু ডেপথ আহে মানে সাইন্স পোষ্টাৰ্স ওয়াল আৰ্ট এইবিলাকক ইউজ কৰি পেলাই বহুত মানে এটা ডেপথ থকা ইমেজ ক্ৰিয়েট কৰিব পৰা যায় exactly you have to consider every element that you can find on the streets signboard hobo pare glow sign hobo pare shutters hobo pare even a dorjar lock eta hobo pare right মই আপোনাৰ লকডাউনৰ টাইমত আপোনাৰ এটা ইন্টাৰভিউ চাই আছিলো হেৰি আপোনাৰ অমিত মেহৰা যেতিয়া ষ্টাৰ্ট কৰিছিল আৰু ফটো তুলিবলৈ তেতিয়া মানে তেওঁ মানে হেৰি ৰঘুৰাইৰ লগত তেতিয়া তেওঁ ফটো জাৰ্নালিষ্ট হিচাপে ষ্টাৰ্ট কৰিছিল আৰু ৰঘুৰাই তেতিয়ালৈতো বহুত ডাঙৰ এষ্টাব্লিছ ফটো জাৰ্নালিষ্ট অবভিয়াছলি আছিলে সো তেতিয়া তেওঁলোকে জামা মছজিদৰ ওচৰত বোলে কিবা এটা শ্বুট কৰি আছিলে কিবা এটা ইভেন্ট এটা সো তেতিয়া কি কৰিছিলে যে তেওঁ অমিত মেহৰাই কি কৰিছিলে বহুত ট্ৰাই কৰি আছিলে যে জামা মছজিদৰ এটা ক্লিন শ্বট লওক কাৰণ জামা মছজিদৰ এৰিয়াটো আমি জানো ওল্ড দেলহি অলপ লেতেৰা পেতেৰা হয় বহুত ডিষ্ট্ৰেকশ্যন থাকে অমুক তমুক থাকে জায়গাটো ৰাতিপুৱাৰ টাইমত লেতেৰা পেতেৰা হৈ থাকে সো তেওঁ বোলে বহুত চেষ্টা কৰি আছিল যে একটা ক্লিন শ্বট লওক তেতিয়া তেওঁক ৰঘুৰাই বোলে কৈছিলে যে তই কিয় এনেকুৱা কৰি আছ ইনক্লুড এভৰিথিং হোৱাট ইউ আৰ সিং তেতিয়াহে মানুহে যে জায়গাটোৰ ফিলটো পাব যে হোৱাট দিছ প্লেচ ইজ অল এবাউট এই জায়গাটোত কেনেকুৱা আমি মানে তাত বস্তুৰ এটা লাইভ প্ৰেজেন্ট কৰিব নোৱাৰো বস্তুটো এজ ইট ইজ মানে প্ৰেজেন্ট কৰিব লাগে তো তেওঁ তেতিয়া মই সেই কথাটো মানে তেতিয়া তেওঁ মানে মেনশন কৰিছিলে যে আমি বহুত টাইম এনেকুৱা চেষ্টা কৰো যে আমি এইটো বস্তু এভয়েড কৰো ফ্ৰেমটোৰ পৰা বাট হে একচুয়ালি সেই বস্তুখিনি আমি ইউজ কৰি পেলাই মানে ইমেজখন বনাব পাৰো সাবজেক্টটোৱে কি কৰি আছে সাবজেক্টৰ পিছফালে কি ঘটনা ঘটি আছে পৰিবেশটো কি এলিমেন্টছ আছে গোটেইখিনি যদি সন্নিবিষ্ট নহয় তেতিয়াহলে কমপ্লিট ষ্টৰী এটা বা কমপ্লিট মোমেন্ট এটা জাস্টিফাই জেনাৰেলি নকৰে there are exceptions are always there কিন্তু হয়
Exactly. This is another one of my favorite images. It is an example of juxtaposition. There are different elements starting from the foreground, midground, and background of Jesus Christ or Mary poster khini loi pelai colors. আৰু I cropped it to a square image. যোনখন ফটো আপোনাৰ জিসাছৰ যোনখন ফ্ৰেম মানুহজনৰ হেডৰ ওপৰত আছে এনেকুৱা লাগিছে জিসাছে মানুহজনৰ হেড মানে হেডটো টাচ কৰিব ট্ৰাই কৰি আছে বা কিবা এনেকুৱা এটা মানে ইলিউজন এটা ক্ৰিয়েট কৰিছে Yeah, maybe incidental. That may be an incidental thing. Mainly, but my focus was how to juxtapose and balance the elements in the frame. আৰু সময়ে bonus element বহুত পাই যোৱা যায় তাতে street photography, and that is the beauty of street photography. Yes. So again, Fancy Bazaar. Right. Maharaja তেনেকে right মানে এই ফটোখনে মানে আপোনাৰ এটা ইন্ডিয়ান যোনটো মানে কয় যে what is India is all over. ইন্ডিয়াত মানুহে আমি very much আমি aware যে bands বহুত ইউজ হয় বিয়া হওক কিবা হওক procession হওক. So like this picture is like about মানে telling many things about India যে ইন্ডিয়াত আমি মানে মানুহজনে কেনেকুৱা কি এক্সপেৰিয়েন্স কৰিব পাৰে বা ব্যান্ড পাৰ্টিৰ যোনটো যেনেকুৱা দোকান হয় কেনেকুৱা হ'ব পাৰে বা তেওঁলোকে কেনেকৈ তাত মানে হেয়া ইউজ কৰে বা ৰিহাৰ্স কৰে বা anything. And the letters are kept intentionally at the side of the frame. He can include more. Candid moment at Fancy Bazaar, Ratipo early morning, newspaper police, textures, rustic, ambient. আপোনাৰ সাইডত ওয়ালত পিকু পৰি আছে সো পিকু পৰি আছে a typical moment of India's life. It's like a slice of life that goes on in India. Right. Colors, texture, purona johi hoi jo wall. So those things attracted my attention. বহুত পুরোনা ফটো এখন একদম সুপার জুম কম্প্যাক্ট ক্যামেরা দিয়ে তোলা Canon SX40 একদম সৰু টাইনি সেন্সর এটা এটো চিঙি মাৰি ওকে so again gestures দেখিছো মই ফটো হয় light gestures, leading lines, then backlight, discussions in the moment. So again এখন মোৰ personal favorite photo, candid moment, porter কেজনে ৰেষ্ট লৈছে হাতৰ হাত কোনোবাই হাতখন এনেকে আছে কোনোবাই মুখত আছে কোনোবাই তেনেকে আছে এটা spontaneous moment এটা ব্যাকগ্ৰাউণ্ডত মাক আৰু সৰু বাচ্চা এটা প্ৰেমত সোমাইছে হয় so কাখত খেলাৰ চকাটো আছে এটা to a certain extent. So I enjoyed capturing this image a lot. Right. Rail station. Again, juxtaposition of different elements. One photo 2020 HIPA International Contest or final round গৈছিলে. Very final round গৈছিলে. Theme to asile water. So my এই হিচাপে মই ফটোখন সিলেক্ট কৰিলো ওয়াটাৰ ট্ৰান্সপোর্ট ওয়াটাৰ ট্ৰেডিং এখন কপিলী নদীৰ যেটো আপোনাৰ তোমাৰ হেৰি আছে যিখন বজাৰ এখন আছে যে চন্দ্ৰপুৰ পাৰৰ তাতে তোলা This is another example of juxtaposition. Foreground, midground, background or chimney to আৰু interestingly chimney ধোৱাখিনিও এটা angle ধোৱাখিনি ওলাই যাৰ কাৰণে ধুনিয়াকে blank space to বৰ ধুনিয়াকে fill up হৈ গৈছে হয় আৰু this is one of my most favorite images হয় morning light এটা ধুনিয়া হয় এখন ফটো হিপা কন্টেষ্টত ফাইনেল ৰাউণ্ডত গৈছিলে ওকে এখন সাৰাভাটিত তোলা আছিলে হয় মানে সাবজেক্টটো বহুত মানে এনভায়ৰনমেন্টৰ লগত সাবজেক্টৰ যেটো এটায়াৰ টু ইটস লাইক ব্ৰাইট তো চকুত ফাৰ্স্ট ইম্প্যাক্ট সাবজেক্টটো তাত পৰে তাৰ পিছত বাকিখিনি যে কি হৈ আছে কি কৰি আছে হয় বুঢ়া মানুহজন হয়তো পৰিয়ালৰ সাপোৰ্ট কৰিবৰ কাৰণে এইটো বয়সটো লোহা লক্কৰৰ লগত কাম কৰি আছে পৰিবেশ এটা ৰাষ্ট্ৰিক পৰিবেশ টেক্সচাৰ্স মানুহজনৰ জীৱনৰ এটা মুহূৰ্ত তাতে লাইটস natural light baro but it was very soft light এইটো এটা আৰু এটা ইখিনিতে এটা মেছেজ দিব খোজো যে দুপৰীয়া সময়ত যদি কোনোবাই হাৰ্শ লাইটত ফটো তুলিব দিগদাৰ পায় এটা সময়ত মই দিগদাৰ পাইছিলো
So in that situation, you can look for shades. Buildings আছে য'ত direct sunlight নাই, য'ত soft হৈ আছে light টো, তেনেকুৱা জাগাত you can look for your subject. Early morning, railway station, Guwahati railway station. Typical scene of a railway station. Typical scene. Now, I was attracted by this gentleman reading newspaper. Aru light was very dramatic. Backlight at a ring light ase body. Folder Okay. I think Anupam da, we might again run out of time. So I think for this interview, I think we should keep it to this much so that we can do more interviews for in future. As a whole, street photography and documentary photography উপৰত কথা পাতিছো. So next we can like choose particular, আমি এনেকে particular subject এটা choose কৰি তাৰ ওপৰত বেছি detail discussion তেতিয়া কৰিব পাৰিম. তেতিয়া we can definitely. The intention has to be to give some resource to the viewers. Jate just for the sake of interview, eta interview koratke jodi mane hoatu hoatke jodi interview দ্বারা কিছু information যদি particularly young generation tat jabo pare jikini তেওঁলোকে এটা resource হিচাপে use কৰিব, they must have some takeaways from the sessions. মানে মোৰ মানে এইটো মানে মোৰ মানে মেইন aim এইটোৱে যে I'm naming it as an interview, মানে interview নামটো কোৱা হৈছে, but exactly মানে কথাটো হ'ল যে it's মানে discussion যে মানে তাৰ পৰা মানে experience plus মানে সেই discussion টোৰ পৰা মানে যে আপুনি ঠিকে ক'লে যে takeaways কি হয় আৰু মানে এই বস্তুখিনি চোৱাৰ পিছত যেতিয়া নেক্সট আমি কি মানে মানুহজনৰ লাইফত কি চেঞ্জ আহিব পাৰে, এজ এ ফটোগ্ৰাফাৰ কি চেঞ্জ আহিব বা কি বস্তু ইমপ্লিমেন্ট কৰিব বা নতুন নলেজ কি পাব। সো মেইন বেসিক আইডিয়া এইটোৱে। ইনফেক্ট মই প্ল্যান কৰি আছো, মই এটা ইউটিউব চেনেল এটা খোলাৰ কাৰণে। সো যত মই নিজে যিখিনি জানো, যিখিনি লিমিটেড নলেজ মোৰ আছে, সেইখিনি যাতে মই ইয়াং জেনাৰেশনৰ মাজত বিলাই দিব পাৰো। বেসিক্যালি অবভিয়াসলি স্ট্রিট ফটোগ্রাফির ওপৰতে হ'ব, কাৰণ যেহেতু স্ট্রিট ফটোগ্রাফি মই আটাইতকৈ ভাল পাওঁ। সো চেনেলটোৰ নাম হৈছে ক্যান্ডিড অন দ্য স্ট্রিট, কিন্তু এতিয়া চেনেলটোত কোনো হেৰি নাই, কোনো ভিডিঅ' নাই, ক্ৰিয়েট কৰি থৈছো কিন্তু এটা ব্লেংক হৈ আছে। সো আই এম ওয়ার্কিং অন মাই এপিসোডস। সো ফার্স্ট এপিসোডটো বহুত ভাল একচুয়ালি ইনিশিয়েটিভ বুলি মই এইটো কাৰণে ক'ব বিচাৰো, বিকজ মানে মই একচুয়ালি মোৰ ষ্টাৰ্ট কৰা এইটো আছিল বিকজ মই যেতিয়া ৰিচাৰ্চ কৰিছিলো I found মানে মই বিচাৰি পাইছিলো যে এটা নে দুটা এনেকুৱা ফটোগ্ৰাফিৰ ওপৰত চেনেল আছে, বাট দ্যাট ইজ অলসো লাইক মানে সিহঁতি সেই চেনেল কেইটাত মানে একো ৰিসেন্টলি বা 1-2 বছৰত একো ফটোগ্ৰাফি ৰিলেটেড ভিডিঅ' অহা নাই বা এনেকুৱা নাই অহা। সো দেন যেতিয়া মোৰ মূৰত এই থটটো আহিল যে দ্য নলেজ হোৱাট আই হেভ, why not I share to মানে কাৰণ বিকজ মই ভাবো যে ষ্ট্ৰীট ফটোগ্ৰাফি কৰাৰ একচুয়ালি এটা বস্তু মই অনুভৱ কৰিছো, হয় এটা বস্তু অনুভৱ কৰিছো যে মই বিভিন্ন ধৰণৰ ইউটিউব চেনেল বিলাক চাই পেলাই গম পালো যে নলেজ বেস ফটোগ্ৰাফি ইউটিউব চেনেল বহুত কম আছে, কিন্তু ইকুইপমেন্ট বেস বেছি আছে। ইকুইপমেন্ট ৰিভিউ বা আপোনাৰ ইকুইপমেন্টৰ বিষয়ে কথা পাতা বা ওপৰতে বেছিভাগ ৰিভলভ কৰি থাকে। সো সেইটো কৰি পেলাই এটা আপ টু নো আই এম নট সেইং দোজ আৰ ৰং, মই সেইটো কেতিয়াও ক'ব নাযাওঁ যে দোজ ভিডিঅ'জ অলসো হ্যাভ देयर প্লেসেস, কাৰণ সেইটো তেনেকুৱা ধৰণৰ ভিডিঅ'ৰ নিজৰ এটা স্থান আছে। বহুত সময়ত হয়তো এটা নতুন ইকুইপমেন্ট ল'ব লাগিলে হয়তো মই নিজেও চাওঁ কেতিয়াবা, মই মোৰ নিজৰ মই জানিব লাগিব মোৰ ইকুইপমেন্টৰ কথা, তাৰ এটা নিজৰ প্লেস আছে। কিন্তু নলেজ বেস চেনেল আমাৰ ইয়াতে বিশেষকৈ অসম বা ইণ্ডিয়াত বহুত কম। গতিকে তেনে ধৰণৰ চেনেল যদি কৰিব পৰা যায় আৰু বিভিন্ন ফটোগ্ৰাফাৰ যদি ইনভাইট কৰিব পৰা যায়, আৰু লগতে বিভিন্ন ইস্যুজ এণ্ড সাব ইস্যুজ অফ ডিফারেন্ট জনার্স অফ ফটোগ্রাফি অর ইভেন ফর সেম জনার অফ ফটোগ্রাফি যদি ডিসকাশন হয়, তেতিয়াহ'লে বহুতখিনি নজনা কথা আমি এজ এন এক্সপিৰিয়েঞ্চ ফটোগ্ৰাফাৰ আমাৰো শিকিব বহুত আছে। আৰু ইউটিউব চেনেল এটা খুলিলে কি হয়, অকল আমি শিকোৱা নহয়, ভিউৱাৰৰ পৰাও আমি বস্তুটো শিকিব পাৰো আৰু আমাৰ নিজৰ বস্তুখিনি মানে আপোনাৰ ৰিকল ৰিফ্ৰেছ হৈ থাকে যে যেতিয়া আমি বস্তুখিনি কৈ থাকো বা ডিসকাস কৰি থাকো। কাৰণ মই মোৰ ভিউৱাৰক যদি মই কিবা এটা এক্সপ্লেনেশ্যন দিব লাগিল, তাৰ কাৰণে মই নিজেও পঢ়িব লাগিব। গতিকে ইট ইজ এ লাৰ্নিং প্ৰচেছ ফৰ ইভেন মি অলসো। আৰু মই ভাবো যে কাৰণ ষ্ট্ৰীট ফটোগ্ৰাফিৰ আপোনাৰ যিমান স্কোপ আছে, স্পেচিয়েলি ইন এ কাণ্ট্ৰি লাইক ইণ্ডিয়া, এভৰি নুক এণ্ড কৰ্নাৰ দেৰ আৰ মোমেণ্টছ, আৰু বহুতৰ ইচ্ছাও থাকে, মই জানো মেনি পিপল ৱান্ট টু ডু ষ্ট্ৰীট ফটোগ্ৰাফি, বাট বিকজ অফ দেট ফিয়াৰ, যোনটো এটা সেই ফিয়াৰ থাকে
বা হেজিটেশ্যন এটা থাকে সো সেইটো কাৰণে বহুতে ষ্টাৰ্ট নকৰে বা ষ্টাৰ্ট কৰিলেও বহুতে ধৰক মানে বেছি ইন ডেপথ নাযায় বা ওপৰে কৰে বেছি বস্তুখিনি এক্সপ্লোৰ কৰিব ট্ৰাই নকৰে সো দ্যাট ইজ মাই মেইন মটিভ যে মই সেই বস্তুখিনি মানুহক যেতিয়া দি পেলাই এনকাৰেজ কৰিব পাৰো এক্স্যাক্টলি ৰাইট সো সেইটোৱে সো I think that brings us to the end of this conversation or interview whatever আৰু lastly Anupam da thank you so much for being the first one No, my pleasure. তোমালে আন্তৰিক ধন্যবাদ থাকিল আজি যে তুমি মোক মাতি আনিছা আৰু তোমাৰ ভিউৱাৰ সকলক মই অনুৰোধ কৰিম আৰু লগতে মোৰ যিখিনি ফ্ৰেণ্ডছ বা মোৰ যিখিনি এছ'চিয়েটছ আছে তেওঁলোককো মই মোৰ ফালৰ পৰা জনাম যাতে তোমাৰ চেনেল ছাবস্ক্ৰাইব কৰে আৰু সদায় আমি একেলগে আমি আগবাঢ়ি যাব পাৰো ৰাইট আৰু মই ভিউৱাৰ্ছখিনিক এইটো ক'বলৈ বিচাৰিছো যে মানে ইফ এনিবডি ৱান্টছ টু চেক আউট অনুপম দাস ৱৰ্ক দেন তেওঁৰ ফেচবুক এণ্ড ইনষ্টাগ্ৰাম লিংক দুইটা ডেছক্ৰিপশ্যনত থাকিব চ' আৰু তেওঁক আপোনালোকে যদি কিবা ডাউটছ থাকে বা এনি টাইপ যিকোনো মানে কুৱেৰিজ থাকে তেওঁক কণ্টেক্টটো কৰিব পাৰে হি উইল বি লাইক ভেৰি হেল্পফুল টু ইউ আৰু বাকী তেওঁৰ কামখিনি চাব পাৰে কামখিনি চাই অলপ ষ্টাডি কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কৰিব পাৰে বা কিবা ডাউট থাকিলে সুধিব পাৰে চ' লিংকছখিনিত আপোনাৰ থাকিব ডেছক্ৰিপশ্যনত So people can get in touch with you. Mainly মোৰ বেষ্ট ৱৰ্ক খিনি সাধাৰণতে মই ইনষ্টাগ্ৰামত বেছিকে দিওঁ ফেচবুকত কমকে দিওঁ ফেচবুকতো দিওঁ খুব কম ফেচবুকত মই ৰেগুলাৰ নহয় কিন্তু ইনষ্টাগ্ৰামত মই আপলোড কৰি থাকোঁ হয় so like that is it so because মানে এই মানে আমাৰ গোটেই কনভাৰসেচনটো লম্বা হৈ গ'ল so maybe I'll split it in two halves বা হেনেকুৱা কিবা এটা মই কৰিম so that will be অলপ দীঘলীয়া right but মানে উপায় নাই বিকজ এইখিনি মেইন কথাখিনি পাতিব লগা তো সেইখিনি কম সময়ত সাম আপ কৰিব পৰা দিগদাৰ হয় অলপ বাট সেইখিনি বাকি প্ৰসেসিংৰ টাইমত চাই লম what I can do best about it so anyway so বাকি ভিউয়াৰ্ছলৈ মই ক'ব বিচাৰিছো যে এনেকুৱা ইন্টাৰভিউ সিৰিজৰ ভিডিও আৰু আহি থাকিব people related to street photography or people related to any other genres of photography সবৰ লগত আমি সব কথা ডিসকাস কৰিব ট্ৰাই কৰিম and so lastত এইটো কৈ মই এন্ড কৰিব বিচাৰিছো যে as always keep shooting and take care and bye Anupam da so thank you so much ধন্যবাদ মই ধন্যবাদ থাকিল